আমি পূজা বুলি নিমকি খাই আছোঁ আৰু বহুত বস্তু খাইছিলোঁ খালি মানে কি হ'ল ভিডিঅ' কৰিবলৈ নহ'ল এইখন দোকানৰ পৰা কিনি খালোঁ দেই এইখনৰ পৰা কিনি খালোঁ এতিয়া আমি নিমকি খাই আছোঁ চ' হে গাইজ ৱেলকাম বেক টু মাই চেনেল আৰু আজি আমি মানে আহিছোঁ হেৰিয়লৈ মেলালৈ আচলতে মেলা মানে আজি আৰম্ভণি হ'বহে এতিয়ালৈকে আৰম্ভ হোৱা নাই কাইলৈৰ পৰা আৰম্ভ হ'ব আৰু মানে কি হ'ল আমি ভাবিলোঁ কি চবেইতো মেলা দেখাই তো মই ভাবিলোঁ কি মেলাৰ আগদিনা অলপ প্ৰস্তুতি দেখাওঁ কেনেদৰে মেলাখন বনায় তাকে দেখাবলৈ আহিলোঁ আৰু এতিয়া মই বৰ্তমান বহি আছোঁ ট্ৰেইনত এইখন চাওক আপোনালোকে ট্ৰেইনখন দেখি গৈছে এখন ট্ৰেইনত বহি আছোঁ চলা নাই যিহেতু কাম চলি আছে এইফালে ট্ৰেইন চলি আছে এইফালে চাওক হেৰি কি বুলি কয় ঝুলনা সৰু ল'ৰা ছোৱালীৰ কাৰণে গাড়ী ৰেডি কৰা আছে তাৰপিছত আৰু আমি আগলৈ যাওঁ আহক এইফালে দোকান বহি আছে দেখিছে হাই ইয়াত সৰুকৈ লাইট এটা জ্বলি আছে দোকান এতিয়া আমি আগলৈ যাওঁ আৰু দেখাম আপোনালোকক কিমানখিনি পাৰোঁ এইটো মানে আমাৰ পাতলু আৰু এইফালে অমিত ফাইবাৰ আৰু ইয়াত নাম্বাৰ লিখা আছে এইফালে অডিৰ গাড়ী ডাইৰেক্ট দেখিছে কিন্তু অডিৰ লগত তলত বলেৰ' বুলিও লিখা আছে বলেৰ' চিম্বলটো ইয়াত চাগে সৰু ল'ৰা ছোৱালীৰ কাৰণে ঝুলনা আহিব আৰু এইফালে দোকানবোৰ বন্ধ এইফালে মিঠাইৰ দোকান এইবোৰ বনাই আছে মিঠাই বন্ধ আপোনালোকে দেখিব পাৰিছে তাৰপিছত আমি এতিয়া যাওঁ এইফালে কাপৰ দোকান কাপ সেইখন চাগে লটাৰী হ'ব এখনো লটাৰী এখন লটাৰী এইফালে খেলনা বস্তু আছে এইফালে উৰাম কিমান হলিম আৰু এইফালে শুই আছে মানুহ খানা বনাই আছে অ' দা বস্তু বিকে নাই আজি নিবিকে ঠিকে আছে এই দোকানখনত আচলতে লকেট পোৱা যায় আৰু লকেটবোৰ আপোনালোকে মানে নাম লিখাই ল'ব পাৰিব নিজৰ ইচ্ছামতে আৰু সেইকাৰণে ইমানখিনি লকেট পোৱা যায় সেইটো দেখিব পাৰিছে চকৰি ডাঙৰ চকৰি বনাই আছে তাৰপিছত এইফালে সেইটো বনাই হৈ গ'ল এইফালে হেৰিটো আৰু এইটো সৰু চকৰি এইটো বনাই আছে তাৰপিছত সেইফালে এখন বনাই আছে ভিতৰত তাত কি বুলি লিখা আছে তৰা বুলি লিখা আছে ন সেইখনত ডাঙৰখনত সেইখন তৰা বুলি লিখা আছে ন তৰে আৰু মানুহে চবেই প্ৰায়ভাগে চাবলৈ আহিছে আজি মানে আয়োজনটো এইফালে একো নাই এইফালে গৈ কি কৰিম এইফালে হেৰি বনাইছে নেকি এইটো যাদুঘৰটো বনাই যে এই যাদুৰ দেখাই যে এইফালে এখন আমিতো ডলা বুলি কওঁ এখন কি বুলি কয় জানো কপিছে কিবা এটাত বহিবলৈ আজি নিদিয়ে নহয় নিদিয়ে হা এইফালে বাইক আছে আৰু কিবা কিবি আছে ন সৰু ল'ৰা ছোৱালীৰ কাৰণে এইবোৰ চব সৰু ল'ৰা ছোৱালীৰ কাৰণে ঢেৰ বস্তু আছে চাবলৈ আহিব আৰু মেলা আমি প্ৰমোচন কৰি দিয়া নিচিনাই হৈছে দা ইয়াত কি বনাইছে চিত্ৰহাৰ মানে আচ্ছা ডান্স হ'ব আৰু ডান্স হ'ব আৰু তাত হয় নেকি ইয়ালৈ আহিব পাৰিব যিহেতু যাৰ চখ আছে আহিব পাৰিব এপাক হয় নাই আচ্ছা ইয়াতে ডান্স হ'ব ন আৰু কিবা কিবি হ'ব নি যাদু নাই আহা ন আৰু মটকা কোৱা নাই আহা বনাই দিলে ন স্কুলখনৰ কাৰণে সৰু হৈ গ'ল আপোনালোকে ক'ৰ পৰা আহিছে দাদা খুমটাই 6 নম্বৰ আপোনালোকে লোকেলে আচ্ছা সি মেলাখনে হেৰিয়ৰ পৰা আহিছে মানে মৰিয়নিৰ পৰা ন মেলা চাবলৈ আহিব লাগিব তেন্তে মেলাখন বহে হিঙিজানত আৰু হিঙিজানত এইখন হৈছে হিঙিজান চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় আৰু এইখনৰ কাৰণে আচলতে মেলাখন এইবাৰ সৰুকৈ পাতিবলগীয়া হ'ল আৰু আৰিয়ন ক'লৈ গ'ল মোৰ লগত আহিছে সেইটো আৰিয়ন আৰু এইফালে সেইটো কৌশিক দূৰত ৰখি আছে সিহঁতি ব্লগত ওলাব বেয়া পাইছে সেইটো কাৰণে দূৰে ৰখি আছে
কিন্তু চাওক আৰু মেলাখন মই বোলো মেলাটো চবেই দেখাই বোলো মেলাৰ আগদিনাৰ প্ৰস্তুতি আপোনালোকক দেখাওঁ তাকে মানুহ এজন বিচাৰি আছোঁ যাৰ লগত অলপ কথা পাতিব পাৰোঁ কিন্তু বৰ্তমান পোৱা নাই কাকো তেওঁলোক বহি আছে চব কামত ব্যস্ত হৈ আছে যে সেইটো কাৰণে আচলতে আমনি কৰিবলৈ বেয়া লাগিছে মানুহবোৰক পাৰিলে কথা পাতিম আৰু নহ'লে আপোনালোকক সেই অকণমান দেখালোঁ পাৰিলে আহিব চাবলৈ আপোনালোকে এই আমাৰ পাতলু দাদা তাৰপিছত এইখন মোৰ ট্ৰেইনখন ঠিক আছে তেন্তে বাকীখিনি আপোনালোকক দেখাইছোঁ এইডোখৰত মানে কাইলৈ চিনেমা দেখুওৱা হ'ব যিহেতু আন্ধাৰ হৈ আছে ভালকৈ দেখাব পৰা নাই এইডোখৰ জেগাত মানে চবেই দেখাকৈ চিনেমা দেখায় আৰু এতিয়া চবেই এখন নিজলৈ বিচনা ঠিক কৰি আছেনে অ' ভাইটি এইখন অ' দাদা এই বিচনাখন আচলতে হেৰি মানে আপোনালোকে যোনখন বনাই আছে এখন আপোনালোকে ইয়াৰে নেকি আচ্ছা নিজৰ কাৰণে বনাই আছে মানে যাতে চিনেমাখন চাব আহিলে আৰু কিমান ঘূৰিব ঘূৰি আহি আৰু আৰামছে জিৰণি কৰি চিনেমা চাব ন অলপ ঘূৰি ফুৰি ঠিক আছে ঘূৰি ফুৰি ভাগৰ লাগিলে ইয়াত চিনেমা চাবৰ কাৰণে ইয়াৰ স্থানীয় ৰাইজে একদম ধুনীয়াকৈ বনাই দিছে ভালেই বনাইছে পিছে দেই ছেটআপটো আৰু এইটো মণ্ডপটো আৰু এইটো ওপৰত কিবা এটা উৰি আছে বুলি কয় সৰুটো সঁচাকৈ কিবা এটা উৰি আছে ওপৰত কেমেৰাত নাই উঠা নুমাই থাকিলে আৰু ইয়াত গেটখন আছিলে এতিয়া আপোনালোক প্ৰথমতে দেখাম গেটখন খালি ঠিক আছে ব্লগটো এণ্ড কৰোঁ ইয়াতে বিদায় মাগোঁ আমিও যিহেতু আন্ধাৰ হৈছে আমাৰো কানি কাপোৰ কলা হ'ল আমিও ঘৰলৈ ঘূৰি যাওঁ